হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ আনটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ সকলোকে। আৰু সকলোৱে ভালে আছে বুলি আশা কৰিলোঁ। আজি মই চাৰিআলি গৈ আছোঁ এডাল মোবাইলৰ ষ্টেণ্ড আনিবলৈ আপোনালোকক দেখুৱাবলৈ ভিডিঅ' কৰি। আৰু এইটো চাৰ্ট কিয় পিন্ধিছোঁ আপোনালোকে নাজানিব পাৰে, ভাল লাগে চাৰ্টটো সম্পূৰ্ণ, সেইটো কাৰণে মই এইটোকে পিন্ধোঁ প্ৰায়ভাগ। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল পালে এটা লাইক কৰি দিব, কমেণ্ট দিব, শ্বেয়াৰ কৰিব, লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ পৰা ওলাই দিলোঁ। এয়া বৰ্তমান ঘৰৰ পৰা ওলাই দিলোঁ। এয়া আমাৰ দলংখন আপোনালোকে দেখিছে নহয়, বম দেৱালী আহি আছে, দেৱালী বম চম ফুটুৱাই আছে। আৰু এইখন আমাৰ দলংখন বলক। আৰু হেৰিটো আমাৰ ৰাস্তাটো গাইজ আহি আছোঁ, এইটো আমাৰ গাঁৱৰ ৰাস্তাটো। এয়া মানুহ ৰখি আছে ধুনীয়াকৈ। এইটো এয়া আহি লগৰটো ঘৰ পদূলি পাই গ'লোহি ফাইনেলি। আৰু তাক ফোন এটা কৰি লওঁ আপোনালোকক। পাই গ'লোহি। এয়া গৰুখিনি পাৰ হৈ লওঁ আপোনালোকক এডোখৰ, আমি এফালে আহিলোঁ, সিফালেও যাব পাৰি। আৰু এইটো ৰাস্তাইদি আহিলোঁ বলক। গৰুখিনি পাৰ হৈ গ'লোঁ। তাৰপৰা এইটো এটা আমাৰ গাঁৱৰ নামঘৰ, এইডোখৰ দচুক বুলি কয় গাঁওখন। তাৰপৰা একেখন গাঁৱৰে বৰ্তমান এইটো এটা নামঘৰ এক্সট্ৰাকৈ আছে, আপোনালোকে দেখিছে হ'বলা। তাৰপৰা আমি চাইকেল লৈ আহিছোঁ, এখন দেখিছে নহয় চাইকেলখন, এয়া চাইকেলখন দেখিছে নহয় গাইজ, দেখিছে নহয় আমাৰ গাঁৱৰ ৰাস্তাটো কেনেকুৱা ভগা চিগা, কেতিয়াকৈ জানো চৰকাৰে দিয়ে, বৰ্তমান এইবিলাক নাজানো। আৰু এয়া দেখিছে নহয় কেনেকুৱা ভগা চিগা হৈ গ'ল, বহুত দিন বছৰ হৈ গ'ল বৰ্তমান। এতিয়া আকৌ আহিব লাগে ৰাস্তাটো, এইটো চৰকাৰ থাকোঁতে আশা কৰিলোঁ আহিব বুলি আপোনালোকৰ কৃপাততে। আৰু গৰু এদাই হ'ল বুলি ভাবিয়ে আছিলোঁ, গৰু আহিয়ে আছে। এটা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ আমি আহি আছোঁ চাৰিআলিলৈ। মই এই হিমাংকুৰ লগত আহিছোঁ লগৰ হিচাপে, মানে য'লৈ যাওঁ আমি দুইটা লগতে যাওঁ। কাহানি পাওঁ ক'ৰবালৈ যাবলগীয়া হ'লে মানে গাইছ জানে আৰু, দেখি দিব বাৰু মোক ভিডিঅ'ত আপোনালোকে। এইখিনি গাইজ ধান চাওক, এইখিনি আমাৰ গাঁও ধান হয়। আৰু এইফালে এইখন ৰাস্তা দেখিছে আপোনালোকে, বেয়া ৰাস্তা। তাৰপৰা আমাৰ গাঁও এইফালেও পথাৰ আছে, আপোনালোকে দেখিছে। এয়া পথাৰ, এইফালে খাল বিল আছে, এইফালেও আছে ইয়াৰ খাল বিল। আৰু এইফালে পথাৰ, এবাৰ ধান খেতি নহ'ল আমাৰ ইয়াত বেছিকৈ, সেয়াই আৰু গাইজ বলক গৈ থাকক আমাৰ লগতে। হাই গাইজ, এইটো এটা মাজগাঁৱৰ নামঘৰ কয় এইটো নামঘৰটো। এই গাঁও আমাৰকেইটা ভাইটিকেইটা, এইকেইটা ছোৱালী লগ কৰিবলৈ আহিছে ইয়াত, এইকেইটা দেখিছে ন। হাই গাইজ, দবা কোবাই আছে দেখিছে নহয় আপোনালোকে। এইটো আন্তিকা নামঘৰত দবা কোবাইছে হ'বলা নিশ্চয়। এইখন এখন পথাৰ, আপোনালোকে সুন্দৰ এটা ভিউ, চাৰিওফালে ৰঙা হৈ গৈছে, বেলিটো নাই বৰ্তমান এইখন পথাৰখন। আপোনালোকে আমাৰ মোবাইলটো ভিডিঅ'টো ভালকৈ নেদেখিব পাৰে, ত' মাফ কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। এইটো আহি আছোঁ আমি, এডোখৰ পাই গ'লোহি চখাম গাঁও। আৰু চখাম গাঁও নামঘৰটো এইটো, আপোনালোকে পোহৰটো দেখিছে বৰ্তমান এইটো। আৰু এখন LP স্কুল চখাম গাঁৱৰ নাম দেখা হ'বলা। আৰু এইটো নাম গৈ আছোঁ চাৰিআলি বলক। গাইজ এই তিনিঠেঙীয়াটো পাই গ'লোহি চখাম গাঁও। এইটো তিনিঠেঙীয়া হয়, আপোনালোকে দেখিছে নিশ্চয়। আৰু এইটো তিনিঠেঙীয়াটো, এফালে আন্তিকা যাব পাৰে আমাৰ গাঁও, এফালে চাৰিআলি। আমি পাই গ'লোহি কলিতাগাঁৱৰ দলং। আৰু চাৰিআলি পামগৈ এতিয়া। এখন ৰাতি হৈছে নিশ্চয়, ধৰিব পাইছে, এখন দলং দেখিছে নহয়। চাৰিআলি কলিতাগাঁৱৰ নামঘৰ এইটো। আৰু আমি এইফালে চাৰিআলি গৈ আছোঁ। ফাইনেলি গাইজ চাৰিআলি পাই গ'লোহি। বন্ধ কৰিলে দোকান। আমি চাৰিআলি কেলৈ আহিছোঁ গম পাব, বলক ভিডিঅ' চাই কৰি থাকক।
লৈ আছোঁ আজি এডাল গাইজ এডাল ল'বলৈ আহিছোঁ আজি ফাইনেলি ল'ম এতিয়া আপোনালোকক কৈ আছোঁ ৰ'ব এতিয়া বৰ্তমান আমি হেৰি লৈ আছোঁ মোবাইলৰ ষ্টেণ্ডডাল এডাল দেখুৱাব বিচাৰিছোঁ আপোনালোকক এডাল 100তে পাব মই লৈ থোৱা টকাডাল 400 টকা এতিয়া মই এডাল দেখুৱাব বিচাৰিছোঁ এডাল লাগে যে আপোনালোকে 100 টকাত আহি যাব আৰু এই দাই দোকান হয় এখন ইয়াত মোবাইল চোবাইল চব পায় এনি আপোনালোকে হেডফোন চেডফোন চব পাব টেম্পাৰ গ্লাছ মোবাইল চব ফাইনেলি গাইজ এখন চাৰিহে এতিয়া এইফালে আমি যাম এইফালে দেখিছে নহয় ৰাস্তাটো এইফালে এটা আছে আৰু এইফালে দোকান আৰু এইফালে আমি ঘৰলৈ গৈ আছোঁ বৰ্তমান এইফালে যাম আৰু এইফালে গোগামুখ যাব পাৰি আৰু এইফালে আপোনালোকৰ ধেমাজি যাব পাৰি দুখনে গৈছে অকল ঘৰলৈ আহি আছোঁ বৰ্তমান আমি আৰু ঘৰ পামগৈ এতিয়া বেছি দূৰ নাই এয়া দলং পাই গ'লোহি গাইজ এয়া দলঙত অটো এখন ৰখি আছে দেখিছে নহয় আপোনালোকে আৰু এয়া দলংখন পাই গৈছোঁহি আমি আহি চাইকেল লৈ আহিছিলোঁ যিহেতু দেৰি হৈছে আমাৰ এয়া আহি পাই গ'লোহি দলং আৰু বলক ঘৰলৈকে ভিডিঅ'টো চাই গৈ থাকক আহি চফানগাঁও পাই গ'লোহি এইটো এইফালে যাব পাৰি আৰু এইফালে আন্টি গাঁও আমাৰ গাঁৱলৈ যাব পাৰি খনা যাব পাৰি তেনেকৈ বলক গৈ থাকোঁ খা গৰম হৈ থকা নাই গৰম হৈ থাকিলে ভাল লাগে এদিন খাইছিলোঁ খাই ভাল লাগিছে টেষ্টি পুৰা গৰম হৈ থকা নাই এয়া আমাৰ ভাইটিয়ে পূৰা খাইছে খাই বাৰু ভালেই লাগিছে বৰ্তমান পকৰি খাই হৈ গ'ল এতিয়া আমি চাওমিন খাম আপোনালোকক দেখুৱাই আছোঁ ফাইনেলি এয়া গাইজ কোচগাঁও ওচৰত বনাই যে এয়া চাওমিন এইটো নামঘৰটো আপোনালোকে চাওক এইটো নামঘৰটো দেখিছে নহয় আৰু এইফালে আমি ঘৰলৈ আহি আছোঁ বৰ্তমান ভোক লাগিছিলে বাটতে পাই চাওমিন অলপমান খালোঁ গাইজ আৰু পকৰি খালোঁ আপোনালোকক দেখুৱাইছিলোঁ আপোনালোকে ভাল পালে এটা লাইক কৰি দিব আৰু নতুনে চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো একে হ'ব এতিয়া আৰু বেছি টাইম নাই শেষলৈকে চাওক গাইজ এইটো আউনীআটী গাঁও নামঘৰটো আউনীআটী গাঁও এইটো নামঘৰটো এতিয়া বিজেপি চৰকাৰ হোৱাৰ কাৰণে বনিলে নামঘৰটো ইয়াত বহুত কিবা কিবি চলি থাকে নামঘৰটোত এইটো নামঘৰটো গাইজ এইবিলাক আমাৰ গাঁৱত লাইট হৈছে চৰকাৰ হোৱাৰ কাৰণে বা বিজেপি আৰু আমি এইফালে গৈ আছোঁ ঘৰলৈ এইটো ৰাস্তাটো এইটো এটা শিৱ মন্দিৰ আছে আপোনালোকে দেখিছে লাইটটো যে দেখিছে এইটো শিৱ মন্দিৰটো হয় এইটো বনাই আছে শিৱ মন্দিৰটো আমাৰ শিৱ মন্দিৰ দুটা আছে বৰ্তমান দেখুৱামগৈ এইটো এটা গাইজ লাইট আমাৰ গাঁৱত এয়া লাইট আছে এইবিলাক এইটো এটা লাইট গোটেই ৰাস্তাটো পোহৰ হৈ থাকে ভাল লাগে দেখিবলৈ আৰু এইফালে ঘৰলৈ আহি পাই যাম এতিয়া বেছি দেৰি নাই আৰু ফাইনেলি গাইজ আমাৰ গাঁৱত সোমালোঁ আৰু বেছি দূৰ নাই ঘৰ পাবলৈ বৰ্তমান বলক ঘৰত লগ পাই আছোঁ ফাইনেলি গাইজ এইডাল ষ্টেণ্ডডাল আপোনালোকৰ এইডাল 400 টকা লৈছে কেনেকুৱা নাজানো কমেণ্ট কৰি ক'ব ভালনে বেয়া লাগিছে আৰু এলে ফাইনেলি গাঁৱৰ ভিতৰত পাই গ'লোহি বৰ্তমান ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব কমেণ্ট দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আজিলৈ বাই